নমস্কাৰ আপোনালোক সকলোকে মই অন্যটো ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু বৰ্তমান আপোনালোকৰ সকলোৰে আশীৰ্বাদত মই আৰু আমাৰ বেবী দুইটা সুস্থ। আপোনালোকক যিহেতু জনাইছিলোঁ যে মোৰ হঠাৎ ডেলিভাৰী হৈছিলে, হঠাৎ হস্পিটেল যাব লগা হ'ল। যিহেতু ডিউ ডেট আছিলে মোৰ মাৰ্চত, গতিকে ডিউ ডেটতকৈ যথেষ্টখিনি সময়ৰ আগতেই আচলতে ডেলিভাৰী হ'ল। আৰু বহুতে সুধি আছিলে যে মানে কিমান দিনৰ আগত বেবী জন্ম হ'ল। আচলতে মোৰ ডিউ ডেট আছিলে মাৰ্চৰ 2 বা 3 এই দুটা তাৰিখৰ ভিতৰতে কৈছিলে, কিন্তু মোৰ 17 দিনৰ আগতে বেবী জন্ম হ'ল। এইটো কথাও বহুতে সুধি আছিলে, গতিকে আজি ভিডিঅ'টোতো এইটো কথাও কৈ দিছোঁ। আৰু লগতে আপোনালোকক এইটো জনোৱা হোৱা নাছিলে যে আমাৰ ল'ৰা হৈছে নে ছোৱালী হৈছে নে, আৰু লগতে তাৰ ফেচো আমি আপোনালোকৰ মাজত দেখুওৱা হোৱা নাছিলে। ভাবিলোঁ আজি ভিডিঅ'টোত ল'ৰা হৈছে নে ছোৱালী হৈছে এইটোও জনাই দিওঁ, লগতে তাৰ আপোনালোকৰ মাজত দেখাইও দিওঁ ভাবিলোঁ। গতিকে বলক, আৰু তাৰ মানে একদম প্ৰথমৰ পৰা আজিলৈকে গোটেইখিনি ফটো আপোনালোকৰ মাজত দেখাই দিম। আৰু আমাৰ নিবিৰো যথেষ্ট ভাল পাইছে, সি লগৰীয়া পাইছে। আচলতে প্ৰত্যেকটো ছিংগল চাইল্ডে বিচাৰে যে খেলিবৰ কাৰণে লগ হওক বা মানে তেনেকুৱা ধৰণৰ, আৰু যিহেতু সিহঁতি মানে অকলীয়াকৈ ডাঙৰ হোৱাৰ নিচিনা হয়, গতিকে সেইটো লগ এটা হোৱাটো সিহঁতেও বিচাৰে। গতিকে সেয়াই আৰু তো ইয়াক দেখাওঁ আৰু আপোনালোকক জনাওঁ। আৰু জনাবলৈ পাই আচলতে মোৰ ভাল লাগিছে যে আমাৰ নিবিৰে এটা ভাইক পাইছে, আৰু তাৰ বিৰাট বেছি ফূৰ্তি। ভিডিঅ' আছে মই আপোনালোকক দেখাম বাৰু। তো সেয়াই, ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আমাৰ দুইটি কণমানিকে আপোনালোকে মৰম দিব। আৰু তাৰ ফটোবোৰ মই আচলতে আপোনালোকক লগাই দিম, কিন্তু এতিয়া ই আমাৰ শুই আছে। এইফালে শুই আছে, ধুনীয়াকৈ শুৱাই থৈ দিছোঁ। তো সেয়াই আপোনালোকক জনাই থাকিম। আৰু বেবী ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব এতিয়া লাহে কণ্টিনিউ। আচলতে কেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাব বিচাৰে সেয়াও জনাব। আচলতে কি হয়, যিহেতু মোৰ মানে আগতেও এটা সন্তান আছে, গতিকে মোৰ ইয়াক ডাঙৰ কৰোঁতে আচলতে বহুত বেছি একো দিগদাৰ হ'ব নালাগে বুলি মই ভাবিছোঁ। বহুত বেছি একো দিগদাৰ নহয়, কাৰণ যথেষ্ট এক্সপিৰিয়েঞ্চ আগৰবাৰো আছে। নিবিৰক ডাঙৰ কৰোঁতে মানে নিবিৰৰ ক্ষেত্ৰত অকণমান মানে মোৰ প্ৰব্লেম হৈছিলে, কাৰণ অকণমান কিবা এটা হ'লে বাৰে বাৰে ডক্টৰৰ ওচৰত সুধিবগৈ লগা হৈছিলে, বাৰে বাৰে ডক্টৰৰ ওচৰত যাব লগা হৈছিলে। কিন্তু এইবাৰ বিশেষভাৱে মোৰ একো মানে অসুবিধা হোৱা নাই, কাৰণ নিবিৰৰ যিখিনি আছিলে সেই এক্সপিৰিয়েঞ্চখিনিয়ে ইয়াক ডাঙৰ কৰাত মোক যথেষ্ট পৰিমাণে সহায় কৰিছে। আৰু ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, আপোনালোকেও চাব। তোমাকো মাৰিছোঁ। হ'ব, ইমান দৌৰ পাব নালাগে। দিয়া আছে। এনেকৈ পথালিকৈ তুলিলে, ওচৰৰ পৰা তুলিলে নুঠে। এয়া ককায়েকৰ মৰম দেখিলে। এয়া চাওক আমাৰ এতিয়া ফটোবোৰ। এয়া হৈছে ডে 1, মানে আমাৰ আনক জন্ম হোৱাৰ দিনা। তাৰপিছত এয়া নিবিৰে লৈছে আৰু ল'ব বিচাৰিছে, কিন্তু তাৰ মৰম সেয়া। এয়া 2 নম্বৰ দিনা। এয়া হৈছে
আমাৰ ঘৰলৈ যিদিনা আহিবলৈ হৈছে 3 নম্বৰ দিনত, তাৰপিছত ঘৰলৈ অহাৰ পিছতেই আৰু ককায়েকৰ মৰম সকলোবোৰ আচলতে সাঁচি থৈ ভাল লাগে। সেইটো কাৰণে আপোনালোককো দেখুওৱাও হৈছে আৰু লগতে মানে স্মৃতি হিচাপে থাকি গৈছে। এয়া ককায়েকৰ মৰম, এয়াও ককায়েকৰ মৰম। মানে নিবিড়ৰ কি হয় অকল ল'বলৈকে বিচাৰি থাকে জানেনে। এয়া এইটো কেইদিনত আছিলে জানো পাহৰিছোঁ, কিন্তু এয়া আৰু কেনেকুৱা জনাব আমাৰ কণমানিটিক মৰম দিব। এয়া দেখিছেনে তাৰ হাঁহি, মানে টোপনিতে হাঁহি আছে আৰু পটককৈ মানে কেমেৰাত ধৰি ৰাখিব পাৰিলোঁ আৰু। তাৰপিছত এয়া আমাৰ কণমানি হাঁহি শুই আছে। তাৰপিছত এয়া সন্ধিয়া সময়ত অলপ খেলি আছিলে, তাকে মই বোলো অকণমান ফটো তুলি থওঁ। এইবোৰ স্মৃতি আৰু এইবোৰ পিছত ডাঙৰ হৈ সি চাব পাৰিব, নহয় জানো। এয়া টিগলু মুগলু আমাৰ নিবিড়ৰ কিমান যে মৰম, কিমান যে ভাল পাইছে ভায়েকক পাই। সি একদম এৰিব নিবিচাৰে। মানে অকণমান যদি পঢ়িবলৈ কওঁ সি অকণমান সময় পঢ়িব আৰু তাৰপিছত আকৌ ভায়েকৰ লগত পঢ়িব আৰু উঠি আহিব, মা ভাইটিক লওঁ, ভাইটিক চাওঁ। তাৰ তেনেকুৱাই আৰু, নহ'লে শুৱাই থ'লে সেয়া দেখিলে নহয় শুই লৈছে লগত। এইবোৰে আচলতে সিহঁতৰ সৰুকালটো আচলতে এনেকেই পাৰ হয়। তাৰপিছত ভাবিলোঁ ময়ো মোৰ লগত এনেই সন্ধিয়া সময়ত তুলি থোৱা ফটো এখন, মানে তাক খুৱাই পেলাই বাৰ্প কৰাই আছিলোঁ আৰু সেইকণ সময়তে তুলি ৰাখিছিলোঁ।